সময় বুলি কোৱা বস্তুটোক মই পুনৰ এবাৰ ধৰি আনি এটা নতুন ব্লগ আৰম্ভ কৰিলোঁ আৰু আজিৰ এই ব্লগটো থাম্বনেল লিখি গম পাই গৈছে তথাপিও মই কৈ দিম যে আজি মই খাম ইডলি খাই ভাল পায়নে ইডলি খাই মই বহুত বেছি ভাল পাওঁ গতিকে ভাবিছোঁ আজি ইডলি খাওঁ আৰু বতৰটো বহুত বেছি ধুনীয়া একদম মানে বতৰটো গ্লাব মানে সেক্সি ওয়েদাৰ হয় গতিকে অলপমান ধুনীয়া এটা খানা খাই দিলে ভাল লাগিব গতিকে ভাবিছোঁ ইডলি বনাওগৈ কেনেকৈ কি বনাম ভাবি পোৱা নাই আৰু এইটো স্পৰ্টিংটো দেখি ভাবিছে নেকি আগৰটোতো পিন্ধিছিলোঁ নিপিন্ধি কি কৰিম পেলাই দিম নেকি স্পৰ্টিংটো আৰু মোৰ ইমানবিলাক কাপোৰ নাই মানে সেইকাৰণে একেটা কাপোৰকে মই ৰিপিট কৰিয়ে থাকোঁ গতিকে যাওঁ জল্দিছে ইডলি বনাওঁ আৰু ইডলি খাই দিওঁ আৰু গতিকে বলক জল্দিছে খাওঁ আৰু ভাল লাগে যদি সাবস্ক্রাইব আৰু কমেন্ট কৰি জনাই দিব ইডলি খাই টেষ্টটো কেনেকুৱা লাগিলে জল্দি যাওঁ পাকঘৰলৈ আহি গ'লোঁ আৰু এয়া হৈছে একাপ চুৰ্জি হয় দেই আৰু মানে আপোনালোকে যদি 2 কাপ চুৰ্জি লয় তেনেহ'লে 1 গিলাচ চেনি ল'ব লাগিব কিয় এই পেনে চাওক মই ইয়াতে 1 কাপ লোৱাৰ কাৰণে ইয়াতে আধা চেনি লৈছোঁ নহ'লে বাটো কি হ'ব গোৰ আৰু গোবৰ খাবৰ কাৰণে একেবাৰে বেয়া হৈ যাব আৰু এয়া হৈছে কেঁচা গাখীৰ একেবাৰে নহয় দেই এয়া হৈছে পগুৱা গাখীৰ মানে কেঁচা গাখীৰো দিব পাৰে পগুৱা গাখীৰো দিব পাৰে মই মানে ইয়াতে পগুৱা গাখীৰ মায়ে গৰম কৰি দিলে যিহেতু এয়া দি দিওঁ নো প্ৰব্লেম ভালেই লাগিব সোৱাদটো আৰু এটা বস্তু আছে দেখাই আছোঁ এইটো বস্তুটো এটা বেকিং পাউডাৰ বেছি নিদিব দেই অলপমান দিব নহ'লে বাটো আৰু চেছ খাবৰ কাৰণে আৰু কিনো কম আৰু জানিবই নহয় মই এইখিনি মানে ধুনীয়াকৈ মিক্স কৰি আছোঁ আৰু এয়া কি হয় জানেনে সৰিয়হ যে বগা এয়া কলা সৰিয়হ যে কি কৈ আছোঁ ন আজি কলা সৰিয়হ মই কমকৈ দিছোঁ মানে ভাল লাগে আৰু চুবালে ভাল লাগে একদম মজা লাগে এইখিনি আৰু এতিয়া মই থৈ দিব লাগিব কমটোৱে মানে আধা ঘণ্টা বা 20 মিনিট থৈ দিব লাগিব গতিকে মই 20 মিনিট থৈ দিওঁ আৰু 20 মিনিটৰ পিছত এইখিনি ধুনীয়া হৈছে আৰু অলপমান এনে মানে জাষ্ট লৰাই দিছোঁ আৰু মানে ধুনীয়া আৰু যদি কেনেবাকৈ মিক্স হোৱা নাছিলে তেনেহ'লে মিক্সিং একদম মানে ভালকৈ মিক্স কৰিব লাগিব দেই আৰু মানে মোৰতো ইডলি বনোৱাৰ মেচিনটো আছে মানে কি মোক আণ্টি এজনীয়ে গিফ্ট কৰিছিলে আৰু এইটোত ধুনীয়াকৈ মই পানী দিলোঁ পানী এইখনত নিদিওঁ মানে বাকী এনে 4খন আছে 4খনৰে মই 3খনত বনাওঁ ইমান মানে নবনাওঁ দিয়কচোন আজি ট্ৰাই কৰি চাওঁ আৰু ইয়াত মই কি কৰিছোঁ প্ৰথমতে ৰিফাইন তেলেৰে ধুনীয়াকৈ লগাই দিছোঁ মানে তেতিয়া ওলাবৰ কাৰণে ভাল হ'ব নহ'লে লাগি ধৰিব ইয়াতে ধুনীয়াকৈ চামুচেদি একদম লাহে মানে কি মই এতিয়া এখনতে মোবাইল ধৰিছোঁ এখনতে এয়া দি আছোঁ সেইকাৰণে অলপমান সেইকাৰণে অলপ হেৰি হৈ যায় মানে মায়ে অলপ ব্যস্ত মাও মানে কাম কৰি আছেতো মই কৰিব পাৰিছোঁ আৰু ষ্টেণ্ডডালো কাম দিয়া নাই ইয়াতে ধুনীয়াকৈ প্লেটটো বহাইকৈ মই একদম ধুনীয়াকৈ অলপ বহুত ফুলকৈ নিদিব সেই বুলি এনেকৈ দিছোঁ একদম বেছি ফুলো নহয় একদম দেখি কি ধুনীয়া লাগিছে ন মানে কি ক'ম আৰু দেখিতো বহুত ধুনীয়া সোৱাদ কি হয় সেইটো নাজানো ভালে হ'ব লাগে নে কি কয় ৰাইজসকল এয়া দেখিছে বহাই দিলোঁ ধুনীয়াকৈ বহাই দিলোঁ তলতটো আছে পানীখিনি উবলিব আৰু ঢাকন মাৰি দিম মানে যেনেকৈ ম'ম' যেনেকৈ সিজি যায় এনেকৈ এইটো কমেও মই আধা ঘণ্টামান সিজাম তেতিয়া অলপ ধুনীয়া হ'ব আৰু এইটো খাই যাম খাম কিহেদি চাটনিটো লাগিব গতিকে দালিৰ চাটনি এটা মই ট্ৰাই কৰিম এইটো চাটনি নহয় কিন্তু বেলেগ এটা চাটনি খাই কিন্তু মই এইটো ট্ৰাই কৰি চাম ইয়াতে মই মান ধনিয়া দিম আৰু কেঁচা জলকীয়া কিবাকিবি দিম আৰু এটা বস্তু আছে দেই নাৰিকল আছে নাৰিকলখিনি মই কেঁচাই নিদিওঁ কেঁচাই খাব পাৰে কিন্তু মই আজি মানে ভাজিকৈ ট্ৰাই কৰিম আৰু এয়া নাৰিকলখিনি অলপ ভাজি ল'ম ভাজি কৰি আৰু বনাই দিম এয়া ধুনীয়াকৈ প্লেটখনত ওলাই লৈছোঁ ডেক'ৰেশ্যন খুব বেছি দিয়া নাই মানে অলপমান দিছোঁ দেখিটো ভাল লাগিছে খাই কেনেকুৱা লাগে নিজে বনোৱা বস্তু খাই চাওঁ ৰ'ব একদম ধুনীয়া দেখাত একদম বহুত বেছি ধুনীয়া হৈছে দেই খাই কেনেকুৱা লাগিব সেইটো নাজানো নিজে বনোৱা ইডলি সোৱাদ কি হ'ব হেভি সোৱাদ লাগিছে কেনেকুৱা লাগিলে ইডলিৰ ভিডিঅ'টো চাই ভাল লাগিলে নে ভালটো লাগিবই লাগিব আৰু মোৰ একদম ঘামবিলাক চিনি নাপায় দেই বহুত বেছি গৰম লাগিলে আৰু এতিয়া ইডলিৰ মজাটো লৈ লওঁ ভালকৈ একদম দবাইকৈ খাম আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভাল লাগিছে যদি জল্দিছে ছাবস্ক্ৰাইব কৰি দিয়ক গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে বাই জয় অসম